বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত অন্তৰ্মুখী আৰু বহিৰ্মুখী ব্যক্তিত্বৰ মাজত থকা পাৰ্থক্যসমূহ আলোচনা কৰিম। বন্ধু-বান্ধৱীসকল, অন্তৰ্মুখী আৰু বহিৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ তথা ইয়াৰ মাজত থকা পাৰ্থক্যসমূহ আপোনালোকে জনাটো অতি দৰকাৰী। ইতিমধ্যে আপোনালোকৰ হৈ যোৱা এলপি টেটত বহিৰ্মুখী ব্যক্তিত্বৰ ওপৰত প্ৰশ্ন আহি গৈছে, সেয়াও আপোনালোকে নিশ্চয় গম পাইছে। বন্ধু-বান্ধৱীসকল, আমি ইয়াৰ আগৰ ভিডিঅ' এটাত ব্যক্তিত্ব বিষয়টোৰ লগত জড়িত 30টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো। যদিহে আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই, তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত গৈও আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। তাৰ লিংকটো আমি দি দিছো। এতিয়া আহকচোন আজিৰ বিষয়টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে চাব, বহিৰ্মুখী ব্যক্তিত্বৰ লোকসকল সামাজিক কামত তৎপৰ আৰু আগ্ৰহ। আনহাতে অন্তৰ্মুখী ব্যক্তিত্বৰ লোকসকল সামাজিক অনুষ্ঠান এৰাই ফুৰে, সামাজিক কামত আগ্ৰহ নহয়। বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় বুজি পালে যে বহিৰ্মুখী ব্যক্তিত্বৰ লোকসকল সদায় সামাজিক কাম কাজত তৎপৰ হয়, তেওঁলোকে সামাজিক কাম কাজবিলাক কৰি ভাল পায়। আনহাতে অন্তৰ্মুখী ব্যক্তিত্বৰ লোকসকল সামাজিক অনুষ্ঠান এৰাই ফুৰে, সামাজিক কামত তেওঁলোক আগ্ৰহ নহয়। নেক্সট আপোনালোকে চাব, বহিৰ্মুখী ব্যক্তিত্বৰ লোকসকলে সহজে বন্ধুত্ব পাতিব পাৰে বা আনক সহজতে আপোন কৰি ল'ব পাৰে। আনহাতে অন্তৰ্মুখী ব্যক্তিত্বৰ লোকসকলে সহজতে কাৰো লগত বন্ধুত্ব পাতিব নোৱাৰে। আপোনালোকে নিশ্চয় বুজি পালে যে বহিৰ্মুখী ব্যক্তিত্বৰ লোকসকলে সহজতে বন্ধুত্ব পাতিব পাৰে, তেওঁলোকৰ বন্ধু বান্ধৱ বেছি। আনহাতে অন্তৰ্মুখী ব্যক্তিত্বৰ লোকসকলে সহজতে কাৰো লগত বন্ধুত্ব পাতিব নোৱাৰে, তেওঁলোকে অকলশৰীয়াকৈ থাকি বেছি ভাল পায়। নেক্সট আপোনালোকে চাব, বহিৰ্মুখী ব্যক্তিত্বৰ লোকসকল বাহিৰ জগতৰ প্ৰতি আগ্ৰহশীল, তেওঁলোকে গভীৰ চিন্তা বা অনুভূতিৰ প্ৰতি আগ্ৰহহীন হয়। আনহাতে অন্তৰ্মুখী ব্যক্তিত্বৰ লোকসকল অন্তৰ জগতৰ প্ৰতি আগ্ৰহশীল, বহিৰ জগতৰ প্ৰতি উদাসীন। আপোনালোকে বুজি পালে যে বহিৰ্মুখী ব্যক্তিত্বৰ লোকসকল তেওঁলোকে গভীৰ চিন্তা বা অনুভূতিৰ প্ৰতি আগ্ৰহহীন হয়, অৰ্থাৎ আগ্ৰহ নাথাকে। আনহাতে অন্তৰ্মুখী ব্যক্তিত্বৰ লোকসকল অন্তৰ জগতৰ প্ৰতি আগ্ৰহশীল, বহিৰ জগতৰ প্ৰতি তেওঁলোক উদাসীন। তাৰ পাছত আপোনালোকে চাব, বহিৰ্মুখী ব্যক্তিত্বৰ লোকসকল কৰ্মঠ, কথকি, নেতৃত্ব ল'ব পৰা বিধৰ হয়। আনহাতে অন্তৰ্মুখী ব্যক্তিত্বৰ লোকসকল কল্পনাবিলাসী, লাজকুৰীয়া আৰু আত্মসচেতন বিধৰ হয়। এই আপোনালোকে মনত ৰাখিব। নেক্সট আপোনালোকে চাব, বহিৰ্মুখী ব্যক্তিত্বৰ লোকসকলে লাজ লগা পৰিস্থিতিটো লাজ নাপায় বা অপদস্থ হোৱা বুলি নাভাবে। আনহাতে অন্তৰ্মুখী ব্যক্তিত্বৰ লোকসকলে সমাজৰ মতামতৰ বিষয়ে বহুত সচেতন হয়, অলপতে লাজ পায় আৰু সংকুচিত হয়। তাৰ পাছত আপোনালোকে চাব, বহিৰ্মুখী ব্যক্তিত্বৰ লোকসকলে হাঁহি ফূৰ্তি কৰিব পাৰে, লগতে দলগতভাৱে কাম সম্পন্ন কৰিব পাৰে। আনহাতে অন্তৰ্মুখী ব্যক্তিত্বৰ লোকসকলে বেছি মানুহৰ সংস্পৰ্শ ভাল নাপায়, তেনে ক্ষেত্ৰত তেওঁলোকে অশান্তি পায়। তাৰ পাছত আপোনালোকে চাব, বহিৰ্মুখী ব্যক্তিত্বৰ লোকসকলে বেছি চিন্তা কৰি বা আদৰ্শৰ কথা ভাবি মূৰ নঘমায়। আনহাতে অন্তৰ্মুখী ব্যক্তিত্বৰ লোকসকলে চিন্তা ভাৱনাতে সৰহ সময় কটায়, তেওঁলোকে আদৰ্শ সম্পৰ্কে সদায় সচেতন হয়। তাৰ পাছত আপোনালোকে চাব, বহিৰ্মুখী ব্যক্তিত্বৰ লোকসকল আশাবাদী হয়, আদৰ্শতকৈ বাস্তৱ এওঁলোকৰ বেছি প্ৰিয় হয়। আনহাতে অন্তৰ্মুখী ব্যক্তিত্বৰ লোকসকল সদায় নিৰাশাবাদী হয়, বাস্তৱতকৈ আদৰ্শৰ ওপৰত বেছি গুৰুত্ব প্ৰদান এওঁলোকে কৰে। তাৰ পাছত আপোনালোকে 9 নম্বৰটো চাব, বহিৰ্মুখী ব্যক্তিত্বৰ লোকসকল সোনকালে বিবুদ্ধি নহয়, তেওঁলোকে সোনকালে হতাশ নহয়। আনহাতে অন্তৰ্মুখী ব্যক্তিত্বৰ লোকসকল সোনকালে বিবুদ্ধি হয় বা সোনকালে তেওঁলোকৰ হতাশা নিৰাশা এইবিলাক আহে। তাৰ পাছত আপোনালোকে চাব, বহিৰ্মুখী ব্যক্তিত্বৰ লোকসকল চিন্তা ভাৱনাৰ পৰা মুক্ত আৰু বাস্তৱবাদী হয়। আনহাতে অন্তৰ্মুখী ব্যক্তিত্বৰ লোকসকল সাধাৰণতে চিন্তামগ্ন অৱস্থাত থকা দেখা যায়। বন্ধু-বান্ধৱীসকল, এই ভিডিঅ'টোত আমি যিকেইটা পাৰ্থক্য আলোচনা কৰিলো, যদিহে এই পাৰ্থক্যসমূহ বা এই বৈশিষ্ট্যসমূহ আপোনালোকে ভালদৰে চাই বা বুজে, তেন্তে আপোনালোকে ইয়াত উল্লেখ নকৰা আৰু বহুতো পাৰ্থক্য আপোনালোকে নিজে নিজে উলিয়াব পাৰিব। আশা কৰিছো আপোনালোকে আজিৰ এই ভিডিঅ'টো ভাল পাইছে, ইয়াৰ পৰা অলপ হ'লেও উপকৃত হোৱা বুলি ভাবিছে। যদিহে আপোনালোকৰ ভিডিঅ'টো সঁচাই ভাল লাগিছে, তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব। ধন্যবাদ।